ৰত্নাকৰ ধুচ্চালা কি হ'ব কাঞ্চন একো কাপোৰত গছকি আছে অসমীয়া শিল্পী টকা পইচা বেছি নাই এইটো ফালিলে আৰু পইচা নাই প্ৰতিটো পুৱা জাগে আৰু মঞ্চত চেলফি নহয় অকণমান পিছুৱাই যোৱা অনুগ্ৰহ কৰি অকণমান পিছুৱাই যোৱা অনুগ্ৰহ কৰি অকণমান পিছুৱাই যোৱা অনুগ্ৰহ অকণমান পিছুৱাই যোৱা সাহায্য কৰিছে অকণমান আমি বেছি এইবাৰ আমি বৰষাবাক আদৰিব বিচাৰিছোঁ আদৰিছে মনালিছা বৰুৱা এইবাৰ আমি নিশিতাবাক আদৰিব বিচাৰিছোঁ আৰু আদৰিছে চিংকি দাসে এতিয়া আমি যতীনদাৰ হাতত মাইক্ৰফোনটো আগবঢ়াই দিছোঁ কি খবৰ আজি খুব ভাল লাগিছে এনেকুৱা এটা পৰিৱেশ আমি পাইছোঁ আমি আহি থাকোঁতে ভাবিছিলোঁ যে ল'ৰা ছোৱালী হ'ব নাই কিন্তু পৰিৱেশ দেখি সঁচাই ভাল লাগিছে আমি আহিছোঁ কি কাৰণে আপোনালোকে গম পোৱা তোমালোকে ৰত্নাকৰ 11 অক্টোবৰত অসমৰ বিভিন্ন চিত্ৰগৃহত মুক্তি হ'ব মই আছোঁ বৰষা নিশিতা আমি সকলো আছোঁ যিহেতু গানটো ৰাতি ৰাতি গানটো যথেষ্ট আছে গানটো ৰাতি ৰাতি গানটো যথেষ্ট পপুলাৰ হৈছে বৰষা আমি ছবিখন যথেষ্ট কষ্ট কৰি বনাইছোঁ মই প্ৰযোজনা কৰিছোঁ মোৰ ৱাইফ নৱনীতাই এতিয়া আপোনালোকে তোমাক চাব লাগিব ছবিখন চাওঁ নিশিতা গোস্বামীয়ে অভিনয় কৰিছে আমি পোনপ্ৰথমবাৰৰ কাৰণে লাডাখত গৈ শ্বুটিং কৰিছোঁ যথেষ্ট পপুলাৰ হৈছে ৰত্নাকৰ চাব লাগিব সেইটোৱে অনুৰোধ জনাবলৈ তোমালোকৰ ওচৰত আহিছোঁ ভিক্ষাকো জনাই কষ্টৰ মূল্যহে বিচাৰিছোঁ মৰমৰে দিলে শোষণ মানে গ্ৰহণ কৰিম আৰু খঙেৰে দিলে নেলুচ চেপি আদায় কৰিম কথা দিছোঁ প্ৰত্যেকৰে বুকুৰে বুৱাই নিম মৰমৰ কোবাল সাগৰ হ'ব লাগে যদি হওক আজিৰ যুগৰ নতুন ৰত্নাকৰ 11 অক্টোবৰ সকলোৱে সময়টো ডেটটো মনত ৰাখক 11 অক্টোবৰ ৰত্নাকৰ চাব লাগিব মই বৰষাক মাইক্ৰফোনটো দিছোঁ একো নিশিকিলোঁ যেতিয়াৰ পৰা জনা হৈছিলোঁ মাহঁতে থুনুক থানাক খোজ দিবলৈ আৰম্ভ কৰোঁতে মাহঁতে নাচৰ স্কুলত নাম লগাই দিলে নাচ শিকিলোঁ তাৰপিছত দেউতাই প্ৰযোজনা কৰা আৰম্ভ কৰিলে অভিনয় কৰা আৰম্ভ কৰি দিলোঁ আৰু তাৰ পিছৰ পৰা বাকী একোৱে কৰিব নিশিকিলোঁ জীৱনত অকল অভিনয়কে কৰিলোঁ পুনৰবাৰ আকৌ এখন ছবিত হয়তো এইখন মোৰ 32 নম্বৰ অসমীয়া ছবি হ'ব প্ৰাণ ঢালি পুনৰ অভিনয় কৰিবলৈ প্ৰাণ ঢালি এটা চৰিত্ৰক জীৱিত কৰিবলৈ চেষ্টা কৰিছোঁ কেৱল আৰু কেৱল তোমালোকৰ মৰমত
হিৰোইনে হয়তো ৰিটায়াৰ কৰিব লাগে, কিন্তু তোমালোকে দিয়া নাই মোক ৰিটায়াৰ কৰিবলৈ। তোমালোকে দিয়া নাই যতীন বৰাক ঘৰত শান্তিত শুই থাকিবলৈ। তোমালোকে আমাক বাৰে বাৰে পিছফালে ঠেলা মাৰিছা, কৰক না কিবা, ভাল চিনেমা এখন বনাওক না, আমি চাব বিচাৰিছো। গতিকে ৰত্নাকৰ যাবা। আজি এটা ভাল খবৰ পাইছোঁ এডিটৰৰ পৰা। কাঞ্চনজংঘা যিজন এডিটৰে কাটিছে ৰাজা, তেওঁ আমাৰ ছবিখন কাটিছে, কৈছে আমাৰ ছবিখনৰ দৈৰ্ঘ্যতা হৈছে 1 ঘণ্টা 54 মিনিট। আৰু আজিকালিৰ দিনত য'ত সময় ইমান মূল্যৱান, তাত 3 ঘণ্টা 2.5 ঘণ্টা আমি দৰ্শকক বহাই নাৰাখোঁ। যি আছে মনোৰঞ্জন 1 ঘণ্টা 54 মিনিটতে আমি দিম মনোৰঞ্জন। সেয়া আমাৰ প্ৰতিশ্ৰুতি। তোমালোকৰ লগতে শ্ৰদ্ধাৰ শিক্ষাগুৰু সন্মুখত উপস্থিত আছে, প্ৰিন্সিপাল ছাৰ, শ্ৰদ্ধাৰ মাননীয় প্ৰিন্সিপাল ডাঙৰীয়া আছে। মই আপোনালোকক সশ্ৰদ্ধ প্ৰণাম, আপোনালোকক অভিনন্দন জ্ঞাপন কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় সুযোগ দিয়াৰ বাবে। আজি আমি এই ছবিখনৰ প্ৰচাৰ কৰিবলৈ পালোঁ ইয়াতে। আৰু কলেজে কলেজে প্ৰচাৰ কৰাৰ কাৰণটো এইটোৱেই, এটি হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ। গতিকে আজিৰ পৰা তোমালোক ৰত্নাকৰৰ দৰ্শকে নহয়, আজিৰ পৰা ৰত্নাকৰৰ তোমালোক প্ৰচাৰক হ'ব লাগিব। তোমালোকে চবকে ক'ব লাগিব যে 11 অক্টোবৰত ৰত্নাকৰ চাব যাম দেই। লাভ ইউ। ৰেডিঅ'ৰ নিচিনাকে হেল্ল' কম। হেল্ল' মঙলদৈ, হেল্ল' মঙলদৈ। আজি ভাল লাগিছে যে আজি ইয়াত মঙলদৈ মহাবিদ্যালয়ত আজি এই সুন্দৰ ক্ষণত আমি তিনিও তোমালোকৰ মাজত উপস্থিত থাকিবলৈ পাইছোঁ, আমাৰ সৌভাগ্য। প্ৰথমে মই প্ৰিন্সিপাল ছাৰক মই ধন্যবাদ জনাইছোঁ, তেখেতে আমাক ইমান সুন্দৰকৈ আদৰিছে, লগতে শিক্ষাগুৰুসকল আছে। যিহেতু আমি সকলো ৰত্নাকৰৰ, আৰু ৰত্নাকৰ তোমালোকে চাবই লাগিব, কিন্তু আজি প্ৰমিছ কৰা যে ৰত্নাকৰ চাবাই। চাবা চাবা ন? গতিকে আমি সেই আশালৈ মই এই সংগ্ৰামী যতীন দাক কওঁ লাষ্টৰ চিনটো। কিজানি আপোনাৰ মনত মাকৰ মৰমো আছে, কিজানি আপোনাৰ মনত বাপেকৰ মৰমো আছে, কিজানি আপোনাৰ মনত এজন সঁচা প্ৰেমিকৰ মৰমো আছে। বৰ ভাল লাগিছে ৰত্নাকৰৰ প্ৰমোচনত আহিছোঁ, তোমাক সহায় পাইছোঁ, যথেষ্ট ভাল লাগিছে। মোৰ কাষত থিয় হৈ থকা ছাত্ৰজনৰ নামটো মই সুধিব খুজিছোঁ। মই বিশেষ কাৰণ আছে, কৈ আছোঁ। প্ৰাঞ্জলে মানে মোক কৈছে মনে মনে, মানে বাইদেউ আমাৰ কলেজত মানে নাৰীৰ শক্তিটো মানে বেছি সবল। প্ৰাঞ্জল, অহা বছৰ তুমি ইলেকশ্যনত দিবা, চব ছোৱালীয়ে ভোট দি দিব তোমাৰ। আলোচনী সম্পাদক আমাৰ মাজত আৰু এজন শিল্পী আহিছে, আপোনাৰ চানমাৰীৰ চান্দিনীখন আহিবনে? মোৰ জীৱনৰ প্ৰথম চিনেমা, মোৰ নিজৰ চিনেমা, আমাৰ নিজৰ ঘৰৰ চিনেমা, সকলোৱে যেন চাই ৰত্নাকৰ। ধন্যবাদ। শুভেচ্ছা জনাইছোঁ। বৰষা কিবা ক'ব? সঁচাকৈ সকলোৱে খুব আদৰি লৈছে, ভাল লাগিছে। কাঞ্চনৰ এইটো শেষ সপ্তাহ, সোমবাৰৰ পৰা আৰম্ভ হৈ শনিবাৰে শেষ হ'ব কাঞ্চন। কাঞ্চনৰ জীৱনৰ অধ্যায় কি হ'ব? কাঞ্চন একো কাপোৰত গচকি আছে। অসমীয়া শিল্পী
টকা পইচা বেছি নাই, এইটো ফালিলে আৰু পইচা নাই। ছবিখন ৰত্নাকৰ কাঞ্চনৰ পৰা এতিয়া ওলাই আহিছোঁ। ৰত্নাকৰ কথা পাতোঁ, নহ'লে জটিল দাই খাব কলিজা। ৰত্নাকৰ ছবিখন প্ৰেমক লৈ বনোৱা, প্ৰেম ল'ৰা ছোৱালীৰ মাজৰ প্ৰেম, আকৌ বাপেক জীয়েকৰ মাজৰ প্ৰেম, বিষয়বস্তু প্ৰেম, কিন্তু বিভিন্ন দিশ আছে আৰু কাৰিকৰী দিশটো বিশেষকৈ ছবিখনৰ খুব ভাল হৈছে। জটিল দাৰ চৰিত্ৰটোৱে কিবা নুবুজে। মই কওঁ যে কিবা কথাৰ পৰা কওঁ আৰু তোমাৰ মনটোক সুধি নোচোৱা কিয়? তেতিয়া জটিল দাই মোক সোধে তুমি সুধিছানে? তেতিয়া মই কওঁ সুধিছোঁ। আগবাঢ়িবলৈ কৈছে। মনৰ কথা পলম কৰিব নালাগে, কিন্তু পঢ়া শুনাটো মন দিব লাগে দেই। পঢ়া শুনাত জটিল দাই কৈছে আমি ৰাতি গীতটোৰে আজি এই অনুষ্ঠান সামৰণি মাৰিম।